পিছফালে দেখিছেনে এইখন মোৰ মানে মাৰ ঘৰ আৰু মই আহিছিলোঁ এনেকুৱা গৰমত মানে এতিয়া বৰষুণ পৰিছে বাৰু কিন্তু মই যিদিনাখন আহিছোঁ সেইদিনাখনৰ পিছৰ পৰা মানে এনেকুৱা গৰম মানে সহ্য নহয় মানে গা পুৰি যায় মানে ক'তো ওলাব পৰা নাই আৰু বৰষুণ দিয়াৰ কাৰণে অলপমান আমি চবেই ওলাই আহিছোঁ আৰু যিহেতু আজি ঘৰলৈ গুচি যাম আৰু ভিডিঅ' বনাব ইচ্ছা যোৱা নাই ইমান গৰমত মানে একো কৰিব ইচ্ছা নাযায় অকল ফেনৰ তলত বহি থাকিব ইচ্ছা যায় মানে ফেনখনো এনেকুৱা গৰম হৈ যায় মানে বিচনাও গৰম হৈ যায় চব গৰম হৈ যায় তো হাই গাইজ ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ আৰু আশা কৰিছোঁ মোৰ ব্লগটো আপোনালোকে শেষলৈ চাব আৰু ঘৰুৱা এটা পৰিৱেশ দেখাম মই আৰু এইবিলাক গোটেই বোকা পানী হৈ গৈছে আজি যিহেতু মুনুৰ পাপা আহিছে মোক নিবৰ কাৰণে তো কেইটা বাবা ঘৰলৈ মাছ বুলি কেইটা আব্বাই দুটা মাছ হা মাৰিবৰ কাৰণে মানে ট্ৰাই কৰি আছে আৰু পুখুৰীত বহুত মাছ আছে কিন্তু হ'লেও মাছবিলাক বেছি ডাঙৰ হ'ব পোৱা নাই এতিয়া দানা দি আছে মানে আব্বাই এনি টাইম দানা দি থাকে পানী এইবিলাক দি আছে তো আব্বা মাছ মৰাত ব্যস্ত হৈ গৈছে আৰু আমি চাই আছোঁ যদিও বৰষুণ দিছে মানে বৰষুণ দিলেও মানে এটা যে গৰমৰ যিটো মানে ভাৱ সেই ভাৱটো মানে যোৱা নাই আৰু মানে গৰম লাগি আছে আৰু এইখিনি জেগাত মানে অলপ গৰম লাগি আছে আৰু মুনুৰ পাপা যিহেতু আজি আহিছে এসপ্তাহ পিছত আৰু মুনু এনেকুৱা পূৰা কামোৰ খাই ধৰিছে বাপেকৰ গাত মানে এৰি নিদিয়ে তাই একদম এৰি নিদিয়ে কাৰো কোলাত নাহে মই ইমান দিন ৰাখিলোঁ মানে মোৰে কোলাত নাহে তাই তো আহিব ইচ্ছা কৰা নাই বাপেকৰো ভাগৰ লাগিছে বহুত মানে গৰম যিহেতু সেইকাৰণে কোলাত লৈ থাকিব পৰা নাই বহুত টাইমৰ পৰা কোলাত লৈ আছে তাইক কাৰো কোলাতে নাহে আৰু আব্বাই মাছ মাৰিবৰ কাৰণে ট্ৰাই কৰি আছে আৰু এইটো বৰশী মানে বাবুৰ হয় বাবুক মানে বাৰ্থডে গিফ্ট দিছিলে এটা আংকলে বৰশীটো আৰু আব্বাই এনেকৈ মাছ মৰাৰ প্ৰচেছটো হ'ল মাছৰ দানাবিলাক মানে বৰশীত লগাই দি পেলাই মানে মাছ মাৰি যিহেতু বহুত মাছ আছে মানে পুখুৰীত মানে সৰু হৈ আছে মাছবিলাক ইমান ডাঙৰ হ'ব পোৱা নাই গতিকে মানে দানা পেলাই দিয়াৰ লগে লগে মাছ ধৰে আৰু মই আপোনালোকক দেখাম আৰু কেনেকুৱা মাছ মানে ধৰি আছে আব্বা আৰু কি মাছ আহে আৰু মই কৈছোঁ আব্বাক সৰু মাছ নালাগে আৰু আব্বাই দুটা চন্দাই ধৰিছে মই যিহেতু চন্দা মাছবিলাক এতিয়া ডাঙৰ হ'ব পোৱা নাই মানে বহুত ডাঙৰ হ'ব 4 কেজি মানে 5 কেজি ওজনৰ চন্দা হৈ যাব এইবিলাক আৰু আব্বা এনি টাইম দানা দি থাকে আৰু আব্বা মানে দিনত 5-4 বাৰকৈ আহে মানে দানা দিয়ে এক বাল্টিং দানা দিয়ে আৰু গছৰ যে বেঙেনাবিলাক আছে সেইবিলাক পোকে খোৱাবিলাক চব কাটি দিয়ে মানে মাছে খুব ভাল পায় খাই পেলাই আৰু বহুতেই চন্দা মাছ আছে পুখুৰীত বহুত ধৰণৰ মাছ আছে কিন্তু চন্দা বেছি আছে আৰু চন্দা আধাতে উঠাই দিব আব্বা এইবিলাক অলপ ডাঙৰ হোৱাৰ লগে লগে আৰু এক বছৰতে বহুত ডাঙৰ হৈ যায় দানা খাই ইহঁতে আৰু ইয়াত আব্বা ধৰিছে মাছ চন্দা তো মাছ ধৰি পেলাই এতিয়া ভাবিছোঁ অলপমান চব্জিকে লৈ লওঁ মানে ঘৰৰ কাৰণে লৈ যাম ইয়াৰ পৰা তো মই মানে পূৰা জঁপিয়াই যাই আছোঁ আৰু মানে ভাবিছোঁ জোকে যদি ধৰে তো মৰিম মই মানে জোকক মোৰ বহুত ভয় লাগে তো সেইকাৰণে মই জঁপিয়াই যাই আছোঁ আৰু এইবিলাক মৰাপাটৰ খেতি এইবিলাক আমাৰ নহয় বেলেগে কৰিছে গতিকে আমাৰ সীমাৰ ওপৰেদি মই যাই আছোঁ আৰু মই পূৰা ভয়কৈ যাই আছোঁ আব্বা আগে যাই আছে হা আব্বাই কৈছে নাই ভয় কৰিবলগীয়া একো নাই তুমি আহা জল্দি আৰু মই আব্বাৰ পিছে যাই আছোঁ আৰু ক'ত আছে কোমোৰাৰ খেতি তাকে চাই আছোঁ মইতো অহা নাছিলোঁ যিহেতু সেইকাৰণে তো কোমোৰাৰ খেতি চাব যাই আছোঁ আৰু এইবিলাক ইমান কোমোৰা লাগি আছে বাপৰে যেন চব ছিঙি আনি ইমান মানে ভাল লাগে দেখা পাই পেলাই দেন কিছু ক'ব না তো আৰু আব্বা মোক কৈ আছে কিছু ক'ব না তো কোনটো লাগিব মানে ইয়ে কেনেকুৱা লাগিব শাহজাহান সৰু লাগিব নে ডাঙৰ লাগিব তো মই মানে আব্বাক ইনষ্ট্ৰাকশ্যন দি আছোঁ মানে সৰু হ'লে বেছি ভাল ডাঙৰবিলাক খাই পেলাই ইমান ভাল নালাগে সৰুবিলাক ভাজি খাই পেলাই বেছি ভাল লাগে আৰু মই পূৰা এইবিলাকৰ মাজতো মানে জোকৰ কাৰণে চাই আছোঁ ক'ত জোক লাগে নেকি পূৰা ভয় লাগে মোৰ জোকক ছোট জালি দেনছেন দুটা বাতাক ইয়াতে বেজা মানে খান দেব ফুলৰ দুনিয়ার খেতিও কুমড়া আছে কিন্তু ধরছে রে তথাপিও বাপ ফুলবিলাক অলপ ডাঙৰ মানে এতিয়াৰ ফুলবিলাক খাব নোৱাৰে সৰু ফুল হ'লে ভাল লাগে ডাঙৰ ফুলবিলাক মই একদম ভাল নাপাওঁ কিবা এটা মানে এই গোন্ধ যে এটা সামনে যে পায় আছে মানে যে জহা ফুল নহয় আৰু তো সেইকাৰণে মানে ওই যে এই যে মই এটা লোৱা নাই এই ফুলবিলাক অকল মানে হা মই দেন কোমোৰা আৰু অলপমান হা হ'ব চুটি ফুল যিবিলাক আছে সেইবিলাক লৈছোঁ হা হা ওটা না ওইটার পাঁচ মুখ কাটটা হা দেন না বড় কুমড়া দেখি করুম না গোনা ছোট আব্বাই কুমড়া হলে ভাবিছে বাইজে বাইজে যিহেতু খান আজি যায় গুচিয়ে যাব আৰু বা কেতিয়া আহে গতিকে এই যে নেকটা আছে বেছিকৈ এই যে চব্জি দি দিয়াই ভাল মানে ফ্ৰিজত ৰাখি খাব পৰা যাব তো ঘৰৰ এইবিলাক চব্জি আৰু এইবিলাক খুব মানে ভাল আৰু সোৱাদো বহুত ধুনীয়া হয় আৰু ছিঙি কি আনা তো মই এনেকুৱা আপোনালোকক দেখাই আছোঁ
এইটো হৈছে লেটেকু গছ মই যে আগত ভিডিঅ'ত দেখাইছিলোঁ মানে গুৰিৰ পৰা লাগে বুলি আৰু সঁচাকৈ বহুতেই লাগিছে গুৰিৰ পৰা লাগিছে লেটেকুবিলাক আৰু মুনুৰ পাপা আমি চবেই ইয়াতে আহিছোঁ মানে লেটেকু ছিঙিবৰ কাৰণে মই অলপ লেটেকু লৈ যাম মানে ঘৰলৈ বুলি তো এইবিলাক লেটেকু লাগি আছে আৰু বেছি পকা নাই চব কেঁচাই আছে বহুত ডাঙৰ ডাঙৰ হয় আৰু কেঁচাই আছে গতিকে পকা নাই যিবিলাক পকিছে ছাইডত অলপ অলপ সেইবিলাকে পাৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ মানে মাটিত পৰিলে বেয়া হৈ যায় সেইকাৰণে বিছনা চাদৰ দি লৈছোঁ পুৰণা বিছনা চাদৰ এখন দি লৈছোঁ আৰু বিছনা চাদৰত পৰিছে এনেকৈ আৰু মুনুৰ পাপাৰ লগত চাজিদো আহিছে আজি তো চাজিদে প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰত আহিছে আৰু ইয়াক মই লেটেকু টেষ্ট কৰিব দিছোঁ মিঠা নে টেঙা ইয়াক লেটেকু টেষ্ট এটা কৰিব দিছোঁ আৰু চাওঁ ইয়াৰ মানে ৰিয়েকশ্যনটো কি হয় আৰু এইবিলাক ওপৰত লাগি আছে আব্বাই মানে পকা পকা চাই পেলাই পাৰি আছে এইবিলাক আৰু এই গছটো আমাৰ মানে দাদাই ৰুইছিলে মানে আব্বাৰ বাপেকে তো গছটো বহুত পুৰণি আমি সৰুৰ পৰাই খাই আহিছোঁ আৰু চাৰিদে পৰা টেষ্ট কৰি চাৰিদে কৈ আছে টেঙা 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 তেতিয়া খাব তাৰ ৰিয়েকশ্যনটো চাম মই মিঠা আছে তাৰমানে মিঠা আছে বুলি কৈছে সি আৰু সঁচাকৈ মিঠা আৰু কিছুমান বস্তু এনেও ফেমিলিৰ লগত খাই পেলাই চবৰ লগত খাই পেলাই ভাল লাগে অকলে খাই মই মানে কোনো বস্তু ভাল নাপাওঁ চব মিলা প্ৰীতি কৰি খাই পেলাই ভাল লাগে আৰু এনেকুৱা আম মানে কাটি লৈছোঁ যোৱাৰ আগতে গতিকে আমখিনি খাই লওঁ মানে অকলে একো ভাল নালাগে মোৰ তো চবকে কাটি পেলাই চবকে দিছোঁ মানে চবেই খাইছে খুব ভাল লাগিছে তো যোৱাৰ আগৰ মুহূৰ্ত এইটো আৰু তো আম কাটি পেলাই বাবুকো দিছোঁ খাই পেলাই বাহিৰলৈ যাই চাওঁ কি যোগাৰ কৰিলোঁ নিবৰ কাৰণে তো টোপোলাটো আব্বাৰ মৰমৰ টোপোলা মানে আৰু এই মুড়ি মোৰ ফেভৰেট হয় মুড়ি খাই মই খুব ভাল পাওঁ যিকোনো মানে আমৰ লগত আঞ্জাৰ লগত চবৰ লগত মুড়ি খাওঁ আৰু তো ফেভৰেট হয় আৰু চব মানে লৈছোঁ এইবিলাক লাওৰ আগ লৈছোঁ বহুত মানে ডাঙৰ গছ ভাঙি পৰিছে তো মুনুৰ পাপা এইবিলাক উঠাই দিব গৈ আছে আৰু কঁঠালো লৈ লৈছোঁ ঘৰত কঁঠাল আছে হ'লেও মানে মাৰ ঘৰৰ কঁঠাল আৰু তো মই চুলিখিনি কাটি দিছোঁ চুলি কাটিছোঁ বহুত গৰম সেইকাৰণে চুলি কাটিছোঁ আৰু মই ওলাই আছোঁ এতিয়া মই আব্বাৰ লগত অলপ বহিছোঁ মানে আব্বাৰ মনটো ছেট হৈ আছে তো আব্বাক কৈ আছোঁ কেনেকুৱা লাগি আছে মই এতিয়া গুচি যাম আব্বাৰ মানে এইটো ফেমাছ ডাইলগ মানে যেতিয়া তুমি ছোৱালী এজনী জন্ম দিছা যেতিয়া তুমি বিয়া দিবা তেতিয়া তুমি বুজি পাবা কেনেকুৱা লাগে বিয়া হৈ গুচি যাব তো মানে আব্বাৰ ডাইলগটো নক'লে মই খুব ফ'ৰ্চ কৰিলোঁ ঘৰৰ পৰা গুচি পুৰা টোপনি মাৰি আহিছে আৰু গাড়ীত আৰু কোনো ধৰণৰ টোপনি নাই তাই তুমি নানিক মিছ কৰিছানে বহুত উৎপাত কৰে গাড়ীত মানে টোপনি নগ'লে খুব নানিক মিছ কৰিছানে মামা মামাক মাতাচোন আৰামছে বহি থাকিব পাৰে নাই বাবি মাহী ক'ত আৰু মোৰ ব্লগটো মই ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৰু বহুত দিন ব্লগ দিয়া নাছিলোঁ তো ভাবিলোঁ এটা গৰমৰ কাৰণে একো ইচ্ছা নাযায় তো এইটো মই বনালোঁ আৰু ব্লগ